এটা বিজনেছ আৰম্ভ কৰিছোঁ ৰ'ব। 7টা বাজিল ডিপ্ৰেৰ ভাতে হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। বহু দিনৰ মূৰত আকৌ এটা নতুন ভ্লগৰ সৈতে। আমি নতুন বছৰত বাৰু ভ্লগ দিয়াই নাই, পলমকৈ হ'লেও সকলোকে আমাৰ চেনেলৰ তৰফৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা দিছিলোঁ। সকলোৰে ইয়াতে আগন্তুক দিনবোৰ ভালে ভালে যায়। তাৰপিছত আমি নতুন বছৰ বুলি এটা বিজনেছ আৰম্ভ কৰিছোঁ ৰ'ব। বিজনেছ মানে খেতিৰ, আপোনালোকক দেখাই আছোঁ ৰ'ব, চাই লওকচোন। এইখিনি মাটি আমাৰ বেৰা দিয়াৰ কাৰণে বাৰু গোছ চোচ মাৰা হৈছে। ইয়াৰ পৰা পুৰা একদম ৰাস্তালৈকে একদমে তালৈকে প্ৰায় 2 বিঘামান হ'ব। এইখিনি মাটিত আমি কি কৰিম, ভেন্দি দিম। ভেন্দি প্লাছ আপোনালোকৰ ধনিয়া দিম। চাইডে চাইডে ধনিয়া, এইফালে ৰ'দ পৰা চাইডে ভেন্দি। দুচা মাৰিছোঁ বাৰু মাটিটো পৰহি। এতিয়া বৰ্তমান এই মাটিটো শুকাই ল'ব দিছোঁ। তাৰপিছত শুকোৱাৰ পিছত দুপৰীয়া মাৰি দিম একদম ধূলা উৰুৱাকৈ একচা। তাৰপিছত পুৰা বীজ দি দিম। কি হয় দেখা যাক বাৰু এবাৰ। গাইজ খেতিৰ লগত খেলা কৰিছোঁ। ইমান দূৰ দেখছি নে দুনিয়াৰ মাটি। কোনোবা যদি মানে খেতিটোৰ বিষয়ে জানে, হেৰি কি কৰিলে কি হয়, আমাক কমেণ্ট কৰি জনাবচোন আপোনালোকে। আমি প্ৰথম সেইকাৰণে আমি বাৰু বিশেষ অভিজ্ঞতা নাই। কোনোবা যদি আগতে কৰি পাছি আপোনালোকে জনাই দিবচোন কি কৰিলে ভাল হয়। কি আজি পুৰা আপোনাৰ এই মূৰৰ পৰা বেৰা দিয়া হৈ গ'ল। সেইফালে প্লাছ 3টা চাইড হৈ গ'ল। ইয়ালৈকে ৰাস্তাৰখিনি বাকী আছে বাৰু। ৰাস্তাৰখিনি আমি আহি পেলাই মাৰি আছোঁ ভাত খাই। এইটো ভাবলে তামাম কষ্ট হৈছে। কিমান বেৰা দিয়ে ধেমালি কথা নহয়। ভাবলে পুৰা টঙাল তোলাত ব্যস্ত। ভাবলে কেনেকুৱা লাগছে টঙাল তোলে? 5,000 মান টঙাল লগা আছে নে? হা 5,000 মান টঙাল লগা আছে নে? ধেমালি গাই যে হ'ব টঙালে বেৰা এগিলাখান টঙাল আদি কথা ধেমালি কথাই ৰাস্তাক লাগি। আজি পুৰা সাজ চাৰ আনি চিতাই কিনে আৰু সৰু ট্ৰেক্টৰ আহি গৈছে। এতিয়া সৰু ট্ৰেক্টৰখন একচা মাৰি দিম। সৰু ট্ৰেক্টৰখন একচা মাৰি কিনে আৰু পুৰা বীজটো দি দিম আৰু। এনেকুৱা হ'ব কিছু নহয় ইজা মাৰিলে দিবা লাগে আৰু বীজটো কালি মানে। 5টা বাজিল ডিপ্ৰেৰ ভাতে খাৱা নাই। এতিয়াহে ট্ৰেক্টৰ মৰা হ'ল। এতিয়া যাম আমি। ভাবলে এটা কাম কৰিয়ে আছে। ভাবলে কৃষ্ণ এইগিলা বেৰাত ছাগাল তাগাল সোমাব নোৱাৰে দে, কিন্তু কষ্ট হৈছে দে। 5 লাখ মান টঙাল তুলিব লগা আছে। মই তুলোৱা নাই টঙাল, ভাবলে ইয়াতে তুলিছে, কিন্তু 5 লাখ ধেমালি নহয়। তাৰমানে বেৰাখনত আমি এনেকৈ চেকাৰ ফাটি দিম বুলি ভাবিছোঁ, যাতে ছাগাল তাগাল সোমাব নোৱাৰে। এনেকৈ তাৰমানে ছাগাল তাগাল সোমাই যায় থাকছোঁ। সেইকাৰণে আমি পুৰা গোটাই বেৰাখন এনেকৈ দি দিম। ভাবলে আৰু কৃষ্ণ আমাৰ বেৰা গাঁঠি আছে। ইয়াতে বাৰু বীজ দিয়া হোৱা নাই। বীজ দিলে কালি দিম আপোনালোকক নেক্সট ভিডিঅ'ত। বীজ দিয়াটো দেখি আছোঁ। আমাৰ চেনেলৰ ফালৰ পৰা সকলোকে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা আছিলোঁ। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। গতিকে লগ পাম নতুন ভিডিঅ'ত। এতিয়ালৈকে টিল দেন টাটা, বাই বাই।